নমস্কাৰ। আজি আমি দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় এই বিষয়ে শিকিম। তো বৰ্গমূল নিৰ্ণয়ৰ কাৰণে আমি দুটা সংখ্যা ল'ম। প্ৰথম 6 to 5 এতিয়া এই পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবৰ বাবে প্ৰথমতে আমি এককৰ পৰা দুটাকৈ অংকৰ থোপ বনাব লাগিব। তো 5 আৰু 2 এই দুটা এটা থোপ হ'ব, মাজত এটা কমা দিলোঁ আৰু 6টো এক্সট্ৰা এটা থোপ। তো এইখিনি হ'ল প্ৰথম ষ্টেপ। নেক্সট আমি 6 হৰণ কৰিম। প্ৰথম যে ইয়াত যিটো এই বাওঁফালে যিটো সংখ্যা লিখিম ওপৰতো সেইটো সংখ্যা লিখিব লাগিব। তো 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 3 3 গুণ 9 হ'লে 6তকৈ ডাঙৰ হ'ব। গতিকে আমি 2 2 গুণ 4 বাৰ দিব পাৰোঁ। তো 2 2 গুণ 4, এতিয়া 6ৰ পৰা 4 বিয়োগ কৰিলে বাকী থাকে 2। এইবাৰ এই যিটো 25 সংখ্যাটো আছে, 25 সংখ্যাটো একেলগে নামি আহিব, কাৰণ এটা থোপ। 25 সংখ্যাটো এটা থোপ, গতিকে গোটেই থোপটো তললৈ নামি আহিব। তো 25। এইবাৰ কাষত যিটো 2 আছিল, এই 2টোৰ কথা কৈছোঁ। তো কাষৰ 2টো আমি তলত লিখিম 2 2 গুণ 4, এই 2 2 গুণ 4, গতিকে আমি 4টো লিখিম। আৰু ইয়াত এককত এটা সংখ্যা লাগিব আমাক। সেই সংখ্যাটো এককত যি সংখ্যা দিম ওপৰতো আমি সেই সংখ্যাই লিখিব লাগিব। তো 1 1 গুণ 1 নিমিলে, 2 2 গুণ 4 নিমিলে, 3 3 গুণ 9, 4 4 গুণ 16, 16 হ'লে 6 হ'ব, 5 5 গুণ 25। তো আমি 5 বাৰ যদি ইয়াত দিওঁ তেতিয়া মিলিব পাৰে। তো 5 5 গুণ 25ৰ 5, 5 5 গুণ 25ৰ 5, হাতে 2, 5 4 গুণ 20, 20 2 22। তো বাকী ৰ'ল 0। তো এতিয়া হৰণটো কমপ্লিট। তো 625ৰ বৰ্গমূল ওপৰত আমি পালোঁ 25, গতিকে √of 625 is equal to ±25। প্লাছ মাইনাছ চিনটো এইকাৰণে দিয়া হয়, ই +25 হ'ব পাৰে, -25 হ'ব পাৰে। এতিয়া আমি এটা নেক্সট উদাহৰণ ল'ম। 2304 2304 2304। তো এককৰ পৰা দুটাকৈ থোপ, 4 আৰু 0 এটা থোপ, আৰু 2 3 এটা থোপ। এতিয়া আমি প্ৰথম 23ক বাৰ দিব লাগিব। তো 1 1 গুণ 1, 2 2 গুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 5 5 গুণ 25টো 23তকৈ ডাঙৰ, গতিকে আমি 4 4 গুণ 16 লিখিব লাগিব। 4 4 গুণ 16। তো আমাৰ ইয়াত নিয়মটো হ'ল এইফালে যিটো সংখ্যা লিখিম ওপৰতো সেইটো সংখ্যা লিখিম। 4 4 গুণ 16। তো 23ৰ পৰা 16 বিয়োগ কৰিলে আমি পাম 7। নেক্সট 04 একেলগে নামি আহিব। 704। এতিয়া কাষত যিটো 4 আছিল, সেই 4 দুগুণ যিমান হয় সেইটো আমি ইয়াৰ কাষত লিখিম। 4 দুগুণ 8 হ'ব। 4 দুগুণ 8। এতিয়া ইয়াত মই এককৰ স্থানটো খালী ৰাখিছোঁ। এককৰ স্থানত যিটো সংখ্যা লিখিম ওপৰতো সেই সংখ্যাটোৱে লিখিম। এতিয়া 1 1 গুণ 1, 2 2 গুণ 4, কিন্তু 2 8 গুণ 16 হ'ব, 164 কিবা এনেকুৱা হ'ব। তো 2 বাৰতকৈ আমি বেছি, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25,
6 6 গুণ 34, 7 7 গুণ 49, 8 8 গুণ 64। তো 8 বাৰ যোৱাৰ সম্ভাৱনা। সো ইয়াতো 8 লিখিলোঁ। 8 8 গুণ 64, 4 7 6, 8 8 গুণ 64, 64 আৰু 6 যোগ কৰিলে 70, 704 মিলি গ'ল। এতিয়া আমি বৰ্গমূল পালোঁ 48। তো নাও ৰুট অভাৰ বৰ্গমূল 2304, 2304 is equal to 48, plus minus 48, 48। তো এইখিনি অংকটো। ধন্যবাদ।